নমস্কাৰ বন্ধুসকল, মই কৃষ্ণামণি বৰাই আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয়টো আপোনালোকে ইতিমধ্যে যিহেতু গম পাইছে, হয় আমি আহিছোঁ আপোনাৰ যোৰহাটলৈ। এই যোৰহাটতেই অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ। এই অনুষ্ঠানৰে কিছু দৃশ্য আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। অসমৰ ধৰ্মীয় আকাশৰ উজ্জ্বল জ্যোতিষ্ক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম, দৰ্শন আৰু সংস্কৃতিৰ ধ্বজাবাহী গুৰুজনাৰ পবিত্ৰ নামেৰে সুপ্ৰতিষ্ঠিত সমগ্ৰ ভাৰতবৰ্ষৰ পৰিসীমা অতিক্ৰম কৰি আগবঢ়া এক বৃহৎ আধ্যাত্মিক আৰু গণতান্ত্ৰিক সামাজিক সাংস্কৃতিক জাতীয় চেতনা সমৃদ্ধ সুদূৰ প্ৰসাৰী অনুষ্ঠানেই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। এই শৰণ হৰিনাম ধৰ্মৰ আৰ্হি আদৰ্শেৰে প্ৰতিষ্ঠিত কৃষ্ণ সংস্কৃতিৰ সুন্দৰতম সাধনাৰে গুৰুজনাৰ আদৰ্শক প্ৰতীক্ষিত হিচাপে গ্ৰহণ কৰি আগবঢ়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনভাগী এইবেলি অনুষ্ঠিত হৈছিল যোৰহাট জিলা শাখাৰ আতিথ্যত। সমগ্ৰ যোৰহাটকে সামৰি জাতি বৰ্ণ সম্প্ৰদায় দল সংগঠন সমস্ত ৰাইজৰ সক্ৰিয় সহায় সহযোগিতাৰ মাজেৰে এই অনুষ্ঠানভাগী এনেদৰে অনুষ্ঠিত কৰা হৈছে। বিভিন্ন স্থানৰ পৰা কিমান যে মানুহ আহি এই দ্বিতীয় বৈকুণ্ঠপুৰতে সমাবেত হৈছেহি। আশীৰ উদ্ধত বৃদ্ধ আই মাতৃসকল বা সমস্ত আচলতে যেতিয়া ভকতি থাকে, সেই ভকতিৰ মাজেৰে মানুহে যিকোনো কামেই যে কৰিব পাৰে সেই কথাষাৰ এই দ্বিতীয় বৈকুণ্ঠপুৰীলৈ আহিলে আচলতে অনুভৱ কৰিব পৰা যায়। এই দ্বিতীয় বৈকুণ্ঠপুৰীত এবাৰ চাবলৈ, এবাৰ প্ৰত্যক্ষভাৱে অনুভৱ কৰিবলৈ মানুহৰ মনত যে কিমান বেছি হাবিয়াস থাকে, এই স্থানত উপস্থিত হ'লেই আচলতে বুজিব পৰা যায়। শিবিৰবিলাকলৈ এবাৰ চালেই আপোনালোকে অনুভৱ কৰিব, সেই শিবিৰবিলাকৰ মাজেৰে কৰি যি আদৰ্শ, শংকৰদেৱৰ মাহাত্ম্য, ভক্তি ইত্যাদিবোৰ প্ৰকাশিত হৈছে। আচলতে আমি কিবা এটা যেতিয়া হৃদয়ৰ পৰা কৰিবলৈ চেষ্টা কৰোঁ, সেই সকলোবোৰ বস্তু আচলতে শুদ্ধই হয়। তথা যেতিয়া আমি হৃদয়ত ভগৱানক আমি যেতিয়া অনুভৱ কৰি কাম কিছুমান কৰোঁ, এই কামবোৰ আচলতে ধুনীয়াই হয়। আৰু এই ক্ষেত্ৰত এই স্থানলৈ আহি আচলতে মন জোৰ পৰি যায় আৰু শেষ নহয়। আমি ইমান এটা দিনত আচলতে আমি এটা দিনজোৰা কাৰ্যসূচী লৈহে যোৱা হৈছিলে, গতিকে আমাৰ চাই যেন শেষেই নহ'লে আৰু যেন থাকিম। কিছু অসুবিধাৰ বাবে আমি তাত থাকিব পৰা নগ'ল, কিন্তু এই যে এটা দিন আমাৰ বাবে খুব কম সময়। সমাজখন বান্ধিলা ধৰ্মৰ মাৰিলা খুটি। কৃষ্ণ হৰি ৰাম ৰাম ৰাম, কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 হৰি ৰাম ৰাম।